নমস্কাৰ বন্ধুসকল, MJ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মোগলাই এগ পৰাঠা। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোগলাই এগ পৰাঠা বনাবলৈ হ'লে আমাক লাগিব প্ৰথমতে ময়দা, আৰু মই ইয়াত ময়দা লৈছোঁ 2 কাপ, আৰু অকণমান নিমখ লৈছোঁ, আৰু ইয়াত লৈ লৈছোঁ মই পিঁয়াজ 2 ফুটা আৰু কেঁচা জলকীয়া 2টা আৰু গৰম মছলা আৰু চাট মছলা, আৰু মই গৰম পানী 1 কাপ লৈ লৈছোঁ, আৰু এয়া কণী লৈ লৈছোঁ। মই কণী 5টা লৈছোঁ, আপোনালোকৰ জোখ অনুসাৰে ল'ব পাৰে। তেনেহ'লে ব'লক আমি বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে আমি এতিয়া ময়দাখিনি মঠি ল'ব লাগিব, আৰু মঠি পেলাই মই প্ৰথমে ইয়াত দি দিছোঁ অকণমান নিমখ আৰু 1 চামুচ ৰিফাইন। পৰাঠাটো কোমল হ'ব লাগিব, সেইকাৰণে মই উতলা গৰম পানী লৈছোঁ, আৰু এই পানী মই 1 কাপ লৈ লৈছোঁ, দেখুৱাইছিলোঁ নহয়। সেইখিনি অলপ অলপ দি পেলাই মই এতিয়া এইটো মিক্স কৰি ল'ম, আৰু তাৰপিছত হাতেৰে মঠিম। আপোনালোকক মঠি পেলাই দেখুৱাই আছোঁ। এইখিনি মঠা হৈ গ'ল, আৰু এইখিনি কোমল হ'বৰ কাৰণে মই ওপৰত অলপ ৰিফাইন আকৌ দি দিছোঁ। আপোনালোকেও দি দিব পাৰে, আৰু দি পেলাই অলপ মঠি পেলাই এইখিনি ঢাকি ৰাখিম, আৰু তেতিয়ালৈকে মই পিঁয়াজ আৰু কণীৰ যিখিনি পেষ্ট সেইখিনি ৰেডি কৰি ল'ম। আৰু এইখিনি অলপ টাইমৰ কাৰণে মই ঢাকি ৰাখিছোঁ। কণী ফিটিবৰ কাৰণে মই এটা বল লৈ লৈছোঁ, আৰু তাতে মই এটা এটাকৈ কণী ভাঙি দি যাম, আৰু কণীখিনিৰ লগত মই যিখিনি মছলা আৰু পিঁয়াজৰ পেষ্ট মই কাটি থৈছিলোঁ সেইখিনিও দি দিম, আৰু তাতে অকণমান নিমখ দি পেলাই মই ফিটি ল'ম। ইমান বেছি ফিটিব নালাগে, মই আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে। ইয়াতে মই এতিয়া মছলা আৰু পিঁয়াজৰ কাটি থোৱাখিনি দি দিলোঁ। মই এইখিনি অলপ ফেটি ল'ম, আৰু এতিয়া মই ইয়াত অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি, আৰু অলপ ফেটি ল'ম। বেছি ফেটিব নালাগে, এইখিনি মই কৈছোঁৱেই। এইখিনি এতিয়া ৰেডি হৈ গ'ল। তেনেহ'লে ব'লক আমি এতিয়া পৰাঠা বেলি লওঁ। পৰাঠাখিনি বেলা হৈ গ'ল, তেনেহ'লে ব'লক আমি বনাবলৈ আৰম্ভ কৰোঁ। আৰু এটা কথা মন কৰিব, মই পৰাঠাখিনি ডাঙৰ ডাঙৰকৈ বেলিছোঁ, আৰু মই পৰাঠাৰ যিটো বড়ি এইটো মই ডাঙৰকৈ লৈছিলোঁ, সেইকাৰণে মই ডাঙৰ ডাঙৰকৈ বেলিছোঁ, যাতে মই কণীখিনি তাত ভৰাওঁতে মোৰ দিগদাৰী নহয়। তেনেহ'লে ব'লক আমি আৰম্ভ কৰোঁ। পৰাঠা বনাবলৈ মই এখন টেৱা লৈ লৈছোঁ, আৰু টেৱাখন মই মিডিয়াম ফ্লেমত পাতি থৈছোঁ, আৰু এতিয়া গৰম হ'লে মই এটা এটাকৈ পৰাঠা বনাবলৈ আৰম্ভ কৰিম। মই এতিয়া টেৱাখনত অলপ ৰিফাইন তেল দি লৈছোঁ, আৰু এতিয়া মই ইয়াত ৰুটিখন দি দিছোঁ। আৰু গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ, আৰু এতিয়া মই ইয়াত কণীৰ যিটো বনাই থৈছিলোঁ পেষ্টটো এখন চামুচেৰে ইয়াত দি দিছোঁ। মই দি পেলাই আপোনালোকে এইফালৰ পৰা এটা জাপ দিব প্ৰথমে, তাৰপিছত এইফালৰ পৰা এটা জাপ দিব, তাৰপিছত এইফালৰ পৰা এটা জাপ দিব, তাৰপৰা এইফালৰ পৰা দিব। লাহেকৈ লুটিয়াই দিব, আৰু চেষ্টা কৰিব পাৰিলে এই চুপবোৰ ওলাই থকা চুপবোৰ সুমুৱাই দিবলৈ, এইটো দেখিবলৈ ভাল হয়। মই আকৌ অলপ ৰিফাইন দি দিছোঁ, অলপ তেল সৰহকৈ লাগে, তেতিয়া ভিতৰৰ পৰা সিজে বস্তুটো ভালকৈ। এনেকৈ প্ৰেছ কৰি দিব, তেতিয়া ফুলি আহিব। চাব যাতে দুটা চাইডৰ পৰা ভালকৈ সিজিছেনে নাই।
মই এতিয়া সাইডকেইটা সিজিবৰ কাৰণে এনেদৰে ধৰি আছোঁ। গোটেইকেইটা সাইড যাতে ভালকৈ সিজে মই গোটেইকেইটা সাইডৰ ফালে এনেকৈ কৰি দিম। এবাৰ বনাই খাই চাব, ঘৰত বহুত ভাল লাগে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খাই। বহুত বেছি টাইমৰ প্ৰয়োজন নাই। যদি বস্তুবোৰ থাকে ঘৰত ভালকৈ, তেতিয়া আপুনি ঘৰত বনাই খাব পাৰে তৎক্ষণাত। এইটো এটা বহুত ধুনীয়া নাস্তা হয়। এবাৰ ঘৰত ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। এনেকৈ মই প্ৰত্যেকটো ছাইডৰ পৰা ভালদৰে সিজিবলৈ দিছোঁ। এইটো ৰেডি হৈ গ'ল আৰু মই এতিয়া এইটো নমাই ল'ম। আমাৰ মোগলাই এগ পৰাঠা ৰেডি হৈ গ'ল আৰু বহুত ধুনীয়া হৈছে খাবলৈ। আৰু এয়া চাওক বহুত ধুনীয়াকৈ সিজিও গৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। তেনেহ'লে আজি আমাৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' নতুন আপডেটবোৰ আপোনালোক সকলোৱে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।